হেল্ল' বন্ধু-বান্ধৱীসকল, সকলোকে ভৱানী ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া আমাৰ মামা মামী আৰু মোৰ এইটো মৰমৰ ভাইটি, সৰু ভাইটি। এয়া মামী কি কৰি আছে গম পাইছেনে? এয়া হৈছে আপোনাৰ আঘোণ মাহত যে পকা ধানৰ আগলা তাৰে এটি পৰ্ব। তো মই ভাবিছিলোঁ যিহেতু আমি গুৱাহাটী মহানগৰীত থাকোঁ, ক'ত এনেকুৱা আমি দেখিবলৈ পাম, গতিকে এনেকুৱা এটা আঘোণ মাহৰ যে পকা ধানৰ এটা আগলা হয়, সেই পৰ্বটো ময়ো চাওঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে দেখি কেনেকুৱা পায় ক'ব। এয়া আমাৰ মামলৰ ভাইটিয়ে চাওকচোন, ইমান ধুনীয়াকৈ কৰিছে ন। বন্ধু-বান্ধৱীসকল, আজি মোৰ এই ভিডিঅ'টো চাই কেনেকুৱা গ'লে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰে যেন। চাওকচোন, এই টিকলমান ল'ৰাটোৱে ইমান ধুনীয়াকৈ যে কৰিছে নিয়মখিনি বা কেনেকৈ কি কৰিব লাগিব, বহুত ধুনীয়াকৈ কৰিছে। এই দেখিবলৈ ভাল লাগিব, মই ভিডিঅ'টো বনাই দিলোঁ আৰু এইখিনি আপোনালোকলৈ দেখাই দিলোঁ। তো আজিলৈ বাই বাই।